সো আপোনালোকে গছ কিমান দামী দামী কিনিছে বাৰু বা কিমান দামী দামী দেখিছে 10 20 30 40 বা 1 লাখ টকা দেখিছে এজোপা আমাৰ তাত হাঁচি গছ যেনেকৈ 1 লাখ টকা তো মই আজি আপোনালোকক দেখুৱাম এজোপা গছ 6 লাখ টকা আৰু এই গছজোপা এই গছজোপাৰ দাম 6 লাখ টকা দামটো মাৰিয়ে থৈছে দেখুৱাই দিছোঁ ওচৰৰ পৰা দামটো $6 লাখ টকা হৈছে এজোপা গছৰ দাম ইয়াৰ বোলে 3 জোপা বিক্ৰী হ'লেই এজোপাহে আছেগৈ এতিয়া এই গছজোপানো কিয় ইমান দাম তো আমি সুধিম আমাৰ ছাৰৰ ল'ৰা আছে ইয়াত তেখেতক সুধিম কিমান কিয় দাম এই গছজোপা ইমান এডাল একচুৱেলি বনচাই হয় আপোনাৰ প্ৰায় 50 বছৰ হৈছে সেইটো কাৰণেও দাম বেছি 50 বছৰ হৈছে ন হয় প্ৰায় 50 বছৰ ওচৰে পাজৰে আৰু এইবিলাক আপোনাৰ ইয়াৰে গা গছডাল আৰু পাতটো বেলেগ বেলেগ পাতটো মানে ফাইকাছ বুলি কয় সেইডাল গছৰ পৰা আনি পেলাই ইয়াতে গ্ৰাফ্ট কৰা হৈছে দামটো সেইকাৰণে মেইনলি কাৰণ ইয়াতে নিজৰ গা গছডালৰ নিজৰ একো ব্ৰাঞ্চ নাই আৰু ওপৰত চাব পাৰে গোটেই এইবিলাক গ্ৰাফ্ট কৰা আছে সেইকাৰণে দাম বেছি আৰু ডিজাইন এইবিলাক ট্ৰেইনিং কৰা বুলি কয় ফৰ্টি ট্ৰেইনিং কৰিব লাগে চেক দিয়া সেইকাৰণেও দাম বেছি ইয়াত 3 জোপা দেখিছিলোঁ প্ৰথমতে এতিয়া এজোপাহে আছে এতিয়া এজোপা আছে দুজোপা গৈছে ক'ৰবাত গৈছে ন হয় হয় আৰু আছে ইয়াতে বহুত পাব এইবিলাক কিমান দাম এইজোপা এইজোপা আপোনাৰ 1.5 লাখ মান পৰে আচ্ছা এইজোপা আপোনাৰ 3 লাখ মান পৰে সেইজোপা 3 লাখ টকা এইজোপা 3 লাখ এইজোপা আপোনাৰ 6 লাখ ইয়াতকৈ দামী আহিছেনে 6 লাখতকৈ দামী অহা নাই এইজোপাই আহিছে এই বছৰ মানে ৰেকৰ্ড হৈছে নেকি এখন নাৰ্চাৰীত এইজোপা ৰেকৰ্ড মই নৰ্থ ইষ্টতহে প্ৰায় ৰেকৰ্ড এইজোপা নৰ্থ ইষ্টৰ ৰেকৰ্ড ন আগৰ দুজোপা ক'লে নিলে ন আগৰ দুজোপা এজোপা আপোনাৰ নাগালেণ্ডৰ ফালে গৈছে নেকি আৰু এজোপা সেইটো গুৱাহাটীত গৈছে নেকি আজি অখিল গগৈও চাই গৈছে দুজোপামান নিব বুলি কৈছে ঠিক আছে থেংক ইউ